এতিয়া আমি পঢ়িম এইটো কালাৰ ডিফাৰেন্স ছিগনেল কালাৰ ডিফাৰেন্স ছিগনেল কাক কয় কেনেকৈ ইয়াক মানে প্ৰডিউচ কৰা হয় ট্ৰেন্সমিটাৰত কেনেকৈ ইয়াক বনোৱা হয় এই বস্তুটোৰ ওপৰত মই অকণ বুজাই দিছোঁ ভালকৈ বুজি লোৱা এইটো হ'ল তোমাৰ ছিষ্টেমটো ইয়াতে দেখিছা এইটো পিকচাৰ আঁকাই আছে এইটো ৰেড আমিতো আগৰ পিকচাৰটো এইটো পাইছিলোঁ নহয় জানো এইটো তোমাৰ ৰেড ফিল্টাৰ এইটো ৰেড ফিল্টাৰৰ পিছত এইটো ৰেড কেমেৰা আছিলে ৰেড কেমেৰালৈ বনাইছিলে এইটো তোমাৰ মানে প্ৰথম কেমেৰাতে আহিছিলে আহি পেলাই ফ'কাছ হৈছিলে হৈ পেলাই এখন ৰেড ডাইক্ৰইক মিৰৰ আছিলে নাই ডাইক্ৰইক মিৰৰ ৰেড আৰ হয় নহয় এইটো আৰ তাৰপিছত এয়া গুচি আহিছিলে এইটো চাইডে আহি এখন হ'ল ছাৰফেচ মিৰৰ 45 ডিগ্ৰী এংগুলত আছে তাৰপিছত ৰেড কালাৰটো এইপিনে আহি পেলাই এনেকৈ গৈ ৰেড ফিল্টাৰৰ মাজেৰে ৰেড কেমেৰাত গৈছিলে আগৰ ভিডিঅ'টো চাই ল'বা আৰু ৰেড ডাইক্ৰইক পাৰ হৈ কোন গ'ল গ্ৰীণ আৰু ব্লুৱে আকৌ এইখন হ'ল ব্লু ডাইক্ৰইক মিৰৰ এইখন হ'ল ব্লু ডাইক্ৰইক মিৰত আকৌ ৰিফ্লেকশ্যন হ'ল প্ৰতিফলন হ'ল কি নীলা অংশটো এই নীলা অংশ এইটো ব্লু অংশটো আকৌ ইয়াত এখন ছাৰফেচ মিৰৰ থৈছোঁ এই 45 ডিগ্ৰী এংগল কৰি তাৰপিছত ইয়াতে প্ৰতিফলন হৈ একদম পূৰা ইয়াৰ লগত এনেকৈ লম্বভাৱে যাব এখন ব্লু ফিল্টাৰ তাৰপিছত এইটো কি কেমেৰা এইটো হ'ল ব্লু কেমেৰা টিউব তাৰপিছত ব্লু ভিডিঅ' ছিগনেল হৈ গ'ল আৰু তাৰপিছত আকৌ এইখন ব্লুটো গুচি গ'ল থাকিল কোন গ্ৰীণখিনিহে বাকী থাকিল এই গ্ৰীণখিনি পাৰ হ'ল গ্ৰীণত আৰু ডাইক্ৰইক মিৰৰ ছাৰফেচ মিৰৰ একো দৰকাৰ নাই ডাইৰেক্ট আহিছে এইটো হ'ল গ্ৰীণ ফিল্টাৰ তাৰপিছত এইটো হ'ল গ্ৰীণ কেমেৰা টিউব এইটো আমি আগৰ ভিডিঅ'ত দিলোঁ এইটো হ'ল গ্ৰীণ ভিডিঅ' ছিগনেল এতিয়াও হোৱা নাই এখন গ্ৰীণ ফটো ৰেড ফটো হ'ল এতিয়া কথাটো হ'ল কি এইটো যিটো ৰেড এইটো গ্ৰীণ আৰু এইটো ব্লু চিৰিয়েলটো উল্টাকৈ আঁকিছোঁ খালি অলপ বুজিবৰ কাৰণে এইটো চোৱা ৰেড কেমেৰা গ্ৰীণ কেমেৰা ব্লু কেমেৰা এইটো তিনিটা ছবিলৈ কনভাৰ্ট হ'ল এতিয়া হ'ল কি ৰেডটোক কি কৰিব এইটো ৰেজিষ্টেঞ্চ দেখিছা নাই এই ৰেডটো এনেকৈ ওলাইছে নহয় ৰেড কেমেৰাৰ পৰা ওলোৱা যিটো মানে ছিগনেল সেইটো তোমাৰ ৰেজিষ্টেঞ্চ এটাৰ মাজেৰে ছিগনেলটোক যাব দিলে কি হ'ব এনেকুৱা এডজাষ্ট কৰা হয় যাতে ৰেডৰ যিখিনি 100% ৰেডৰ পৰা অকল 30% ৰেডহে এই ৰেজিষ্টেঞ্চৰ পিছত পাম আমি হ'ল ৰেডৰ পৰা কিমান পালোঁ 30% পালোঁ তাৰমানে 30% ৰেড পালোঁ অ'কে তাৰপিছত এতিয়া গ্ৰীণ কেমেৰাটো ঠিক সেনেকৈ ৰেজিষ্টেঞ্চ এটাৰ মাজেৰে কি হ'ল কমি পেলাই গ্ৰীণটো পাম আমি কিমান 59% গ্ৰীণ পাম 59% পাম অ'কে প্লাছ 59% গ্ৰীণ আৰু তেনেকৈ ব্লু কেমেৰাটোতো এটা ৰেজিষ্টেঞ্চ আছে দেখিছা এই ৰেজিষ্টেঞ্চৰ মাজেৰে গৈ এয়া কিমান পাম ব্লু হ'ব 11% ব্লু কমাই লয় তাৰমানে ডাইৰেক্ট কমাই লৈ কি হ'ব এই তিনিটাকে কি হৈছে 59% গ্ৰীণ 30% ৰেড 11% চোৱাচোন 30 প্লাছ 59 প্লাছ 11 এই তিনিটা লগ লাগি কি হ'ব 9 10 0 হাতে গ'লে 1 1 2 5 6 7 8 9 10 পূৰা 100% হ'ল নে নাই 100% ৰং হ'ল এই 100% যিখিনি ৰং মানে পোহৰ এই পোহৰখিনি এইটো মিলিত হ'ল হৈ পেলাই কি হয় এইটো ৱাই ছিগনেল হৈ গ'ল 100% ৱাই ছিগনেল ৱাই মানে বগা ৱাই ছিগনেল কাক বুজাইছোঁ বগা ছিগনেল ৰেডৰ 30% গ্ৰীণৰ 59% আৰু ব্লুৰ 11% লৈ কি হ'ল এইটো বগা হৈ গ'ল তাৰমানে ক'লা বগা ফটোখন যেনেকুৱা সেই ক'লা বগা ছিগনেলটো হৈ গ'ল তাৰমানে ৱাই ছিগনেল তাৰপিছত ৱাই ছিগনেল এনেকৈ পাই গ'লোঁ তাৰপিছত এইটো হ'ল মাইনাছ ৱাইটো যে দেখিছা মাইনাছ ৱাই মানে ইনভাৰ্টাৰ বুলি এটা চাৰ্কিট আছে ইনভাৰ্টাৰ বুলি চাৰ্কিট এটাই কি কৰিব ৱাই ছিগনেলক নিগেটিভ ৱাই কৰি দিব এই নিগেটিভ ৱাই কৰি দিলে দেখিছা আৰু তোমালোকে দেখিছা এইটো যিটো ৰেড কেমেৰাৰ পৰা এটাটো কমাই লৈছে এটা ডাইৰেক্ট আহিছে ৰেড দেখিছা ডাইৰেক্ট ৰেড এটা আহিছে ৰেডক দুটা ভাগ এইটো পইণ্টতে দুটা ভাগ এইটোতো কমাই ক'লোঁ বুজালোঁ আৰু এটা ডাইৰেক্ট আহিছে ডাইৰেক্ট আহি কি হৈছে এটা ছিষ্টেম আছে এডাৰ ADDER এড মানে যোগ কৰা এডাৰত কি হ'ব এই ৰেডটো সোমাইছে আৰু এই যে ৱাই ছিগনেলটো যে ইনভাৰ্ট কৰি লৈছিলোঁ মাইনাছ কৰি লৈছোঁ এই মাইনাছ ৱাইটো সোমাইছে গতিকে কি হ'ব ৰেড মাইনাছ ৱাই হ'ল
হ'ল ৰেড মাইনাছ ৱাই হৈ ইপিনে কি ওলাব ৰেড মাইনাছ ৱাই ছিগনেল ওলাল অ'কে তাৰপিছত তোমাৰ ঠিক সেনেকৈ এতিয়া ব্লু কেমেৰাৰ পৰা এটাতো 11% হৈ গ'ল ডাইৰেক্ট ব্লুটো আনিছে ডাইৰেক্ট ব্লুটো আনি এইটো হ'ল এডাৰ ব্লুটো সোমাইছে আৰু ইনভাৰ্টাৰ এই যে ৱাইটো যে উল্টাই লৈছিল ইনভাৰ্টাৰৰ ছিগনেলটো এইপিনেও এডোখৰ আনিছে আনি পেলাই বি মাইনাছ ৱাই বনাইছে চোৱা এইটো বি মাইনাছ ৱাই ছিগনেল বনাইছে ৱাই বনাই দিছে এডাৰে বনাই ইপিনে কি গ'ল বি মাইনাছ ৱাই ছিগনেল গ'ল হ'ল আৰু এই ৱাইটো যে ৱাইটো বা ইনভাৰ্টাৰত যে গ'ল মাইনাছ ৱাই কৰিলে আৰু এটা ডাইৰেক্ট লৈছে ডাইৰেক্ট লৈ পেলাই এইটো ডাইৰেক্ট গৈছে ডাইৰেক্ট গৈ এইটো হ'ল কি ৱাই ছিগনেল এতিয়া আমি কেইটা ছিগনেল পালোঁ এই যিটো ছিষ্টেমটো এই ছিষ্টেমটোৱে কি কৰিলে আমাক তিনিটা ছিগনেল দিলে আৰ মাইনাছ ৱাই আৰু অকল ৱাই আৰু বি মাইনাছ ৱাই আমি কি পালোঁ আৰ মাইনাছ ৱাই বি মাইনাছ ৱাই আৰু ৱাই ৱাই মানে অকল এইটো বগা ক'লা ইয়াত ৰং নাই ৰং মানে ৰঙা নীলা আৰু সেউজীয়া তিনিটা পাৰ্চেণ্টেজটো মিলি এয়া 30, 59, 11 মিলি 100% হয় এইটো অকল বগা ক'লা ছিগনেল আৰু আৰ মাইনাছ ৱাইটো তোমাৰ আৰু বি মাইনাছ আৰ মাইনাছ ৱাইটোক ভি বুলি কয় ভি ছিগনেল বুলিও কয় ভি ছিগনেল আৰু এইটোক কয় ইউ ছিগনেল ভি ছিগনেল আৰু ইউ ছিগনেল প্ৰডিউচ হ'ল নে এই ছিষ্টেমটোৰ দ্বাৰা বুজিটো পালা গতিকে এই ভি আৰু ইউ ছিগনেলক কয় কালাৰ ডিফাৰেণ্ট ছিগনেল অ'কে ভি আৰু ইউটো অলপমান ভি ছিগনেলক পিছত অলপমান হেৰিটো শক্তিটো কমাই পেলাই আকাশৰ মাজেৰে পঠাওঁতে আৰু অকণমান কমাই লৈ পঠিয়াই সেইটো মই পিছত ক'ম কিন্তু বৰ্তমান তোমালোকে এতিয়া আৰ মাইনাছ ৱাই ছিগনেল আৰু বি মাইনাছ এই মাইনাছ কৰাৰ কাৰণে ডিফাৰেঞ্চ বুলি কয় ডিফাৰেঞ্চ মানে হ'ল বিয়োগ কৰা ডিফাৰেঞ্চ মানে পাৰ্থক্য আৰ মাইনাছ ৱাই মানে মাইনাছ কৰি লৈছে সেইকাৰণে আৰু ভি পাইছোঁ আৰু বি মাইনাছ ৱাই ইউ ছিগনেল এই দুটাক কয় কালাৰ ডিফাৰেঞ্চ ছিগনেল কি কয় কালাৰ ডিফাৰেঞ্চ ছিগনেল এতিয়া যেনেকৈ মই টেবুলত বহি ইমান সুন্দৰকৈ বুজাইছোঁ স্কুলত অসুবিধা হ'ব স্কুলত বহুত দূৰত বৰ্ডো নাই বহুত অসুবিধা স্কুলত আহি বিৰাট কৰিম বুলি ভাবিছা যদিও স্কুলৰ পৰিৱেশ বেয়া এতিয়া সেনেকুৱাকৈ কৰিব পৰা নাযায় মানে কি বৰ্ড দূৰে বহিব লাগিব ন এজনকৈ বহুত ডিষ্টেঞ্চ হৈ যাব মোৰ পৰা মোৰ মাতটোৱে হয়তো শুনা নহ'ব তাতকৈ ইয়াতে আমি ভালকৈ বুজি পাইছোঁ আমি এতিয়া আমাৰ কালাৰ ডিফাৰেঞ্চ ছিগনেল কেনেকৈ প্ৰডিউচ হ'ল আমি শিকালোঁ এতিয়া মই নোটছটো দি দিম ভালকৈ নোটছটো লিখি পেলাই মই কোৱা ভিডিঅ'টো চাই কালাৰ ডিফাৰেঞ্চ ছিগনেলৰ এই বস্তুখিনি বুজি ল'লে হ'ল কাৰণ পৰীক্ষাত আগৰটো যেনেকৈ ইম্পৰ্টেণ্ট এইটো ইম্পৰ্টেণ্ট আহিবই হা